নমস্কাৰ বন্ধু বান্ধৱীসকল, মৃদুপংখীৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই পিঠাগুড়িৰ পৰা বনোৱা এটা খুব ধুনীয়া কেকৰ ৰেচিপি লৈ আহিছোঁ। তেনেহ'লে চাওঁচোন আহক আমি কেনেধৰণৰ কেকটো বনাইছোঁ। মই ইয়াতে ৰিফাইন দিম প্ৰায় আধা কাপমান। আপোনালোকে ইয়াৰ সলনি বাটাৰ বা ঘিউ ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াত এইখিনি মই চাহ খোৱা কাপেৰে 1 কাপ চেনি গুড়ি কৰি লৈছোঁ। এইখিনি মই ইয়াতে দি দিম। এয়া মই আধা ফাল নাৰিকল ৰুকি গুড়ি কৰি লৈছোঁ। এইখিনি মই ইয়াতে দি দিম। এয়া মই চাহ খোৱা কাপেৰে পূৰা 1 কাপ পিঠাগুড়ি লৈছোঁ। এইখিনি মই ইয়াতে দি দিম। এতিয়া ইয়াতে বেকিং দিম এতিয়া মই প্ৰায় 1 টেবুল চামুচ। আৰু একেবাৰে শেষত আমি ইয়াতে এড কৰিম 1 কাপ গাখীৰ। এইখিনি মই ইয়াতে দি দিম। এতিয়া আমি সকলোখিনি মিশ্ৰণ ভালদৰে মিহলি কৰি ল'ম। মোৰ এইখিনি মিহলি কৰা প্ৰায় হৈছে, কিন্তু মোৰ ইয়াতে কনচিষ্টেঞ্চিটো অকণমান পাতলা যেন পাইছোঁ। সেইবাবে মই ইয়াতে আৰু আধা কাপ পিঠাগুড়ি এড কৰিম। কেকৰ বাটাৰটো একেবাৰে ডাঠো হ'ব নালাগে, একেবাৰে পাতলাও হ'ব নালাগে। কেকৰ বেটাৰটো আপোনাৰ যিমানেই ছফ্ট হ'ব, কেকটো আপোনাৰ সিমান ভালদৰে ফুলিব। কেকখিনি ফেটাৰ ওপৰতে গোটেই কেকটোৰ ভাল হোৱা বেয়া হোৱাখিনি ডিপেণ্ড কৰে। এইখিনি মোৰ হৈ গৈছে। এতিয়া এইটো একদম পাৰফেক্ট বেটাৰ হৈছে। চাওক, এইটো এনেকৈ ওপৰৰ পৰা পেলাই দিলে যদি এনেকৈ হৈ পৰে, এইটো গম পাব যে একদম পাৰফেক্ট বেটাৰ হৈছে। এতিয়া এই বেটাৰখিনি আমাৰ বেক কৰিবৰ কাৰণে একদম ৰেডি হৈ গৈছে। ব'লক আমি ইয়াৰ পিছৰ প্ৰচেছলৈ যাওঁ। ৰ'ব, মই আপোনালোকক আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁ। ইয়াতে মই এচিকুট নিমখো এড কৰি দিম। কি হয়, বেছি মিঠা বস্তুত অকণমান যদি নিমখ দি দিয়া হয়, তাৰ টেষ্টটো বিৰাটেই ধুনীয়া হয়। আপোনালোকে বাৰু এনেধৰণে নিমখ ব্যৱহাৰ কৰেনে? মোক কমেণ্ট কৰি জনাবচোন। মই কেক হওক বা এনেধৰণৰ যিকোনো মিঠা বস্তু বনালে মই তাতে এচিকুটমান নিমখ এড কৰি দিওঁ। তেতিয়া কি হয়, টেষ্টটো বৰ ধুনীয়া হয়। আজি মই কেকটো বনাবৰ বাবে এই ধৰণৰ সৰু এটা ষ্টীলৰ চচপেন ব্যৱহাৰ কৰিছোঁ। ইয়াতে এতিয়া মই অকণমান ৰিফাইন তেল দি দিম। আৰু এইখিনিতে মই চাৰিওকাষে ভালদৰে এনেধৰণে লগাই দিম। ৰিফাইনখিনি মই চচপেনটো চাৰিওকাষে এই ধৰণে এনেকৈ সানি ল'লোঁ। এতিয়া ইয়াতে মই অকণমান শুকান ময়দা ইয়াতে ছটিয়াই দিম। আৰু এইখিনি এনেধৰণে চাইডে চাইডে লগাই ল'ম। ময়দাখিনি চচপেনটো এনেধৰণে চাৰিওকাষে লগাই ল'লোঁ। এতিয়া ইয়াতে মই কেকৰ বেটাৰখিনি ঢালি দিম। এয়া কেকৰ বেটাৰটো ইয়াত এনেধৰণে ঢালি দিলোঁ। এতিয়া আমি বেকিঙৰ প্ৰচেছত যাম। আজি মই কেকটো কেৰাহীত বনাম বুলি ভাবিছোঁ। আপোনালোকে মাইক্ৰ' অভেন বা অভেনতো বনাব পাৰে। মই এই ধৰণৰ এখন কেৰাহী লৈছোঁ। ইয়াতে এতিয়া মই অকণমান নিমখ দি দিম। নিমখখিনি এতিয়া মই ভালদৰে এনেকৈ স্প্ৰেড কৰি দিম। এয়া চাওক, এইখিনিতে মই 10 মিনিটৰ কাৰণে ল' ফ্লেমত গৰম হ'বলৈ দিম। এয়া আমাৰ নিমখখিনি গৰম হৈছে প্ৰায়। এতিয়া আমি ইয়াতে চচপেনটো বহাই দিম। সাৱধানে বহাব লাগিব এনেধৰণেৰে। এইটো ইয়াতে বহাই দিলোঁ। এতিয়া আমি এখন ষ্টীলৰ ঢাকনিৰে এইটো ঢাকি দিম। আৰু এইখিনি আমি এতিয়া একদম ল' ফ্লেমত 45 মিনিটমানৰ কাৰণে এনেধৰণে ঢাকি থ'ম। এয়া চাওক, গেছটো মই একেবাৰে ল' ফ্লেম কৰি ৰাখিছোঁ। আমাৰ প্ৰায় আধা ঘণ্টা 45 মিনিট হৈ গ'ল। এতিয়া আমি কেকৰ হাফৰখন এনেধৰণে আঁতৰাই দিম। আৰু এয়া চাওক কিমান ধুনীয়াকৈ কেকটো হৈছে। এতিয়া আমি এনেধৰণৰ এডাল শলা লৈ এইটো এনেধৰণে খুচি চাম। আৰু চাওক, ইয়াতে কোনো ধৰণৰ কেকৰ বেটাৰ লাগি অহা নাই। তাৰমানে আমি গম পাম যে আমাৰ কেকটো হৈ গৈছে। এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এইটো এনেধৰণে ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। এয়া চাওক, আমাৰ পিঠাগুড়ি কেক একদম ৰেডি হৈ গ'ল। কি ধুনীয়াকৈ ফুলিছে ছাইডটো। এয়া চাওক, কালাৰটো কিমান ধুনীয়া হৈছে দেখিবলৈ। ধৰিব পাৰিছেনে? এই ধৰণেৰে আপুনিও কোনো ধৰণৰ মাইক্ৰ' অভেন বা অভেন ব্যৱহাৰ নকৰাকৈ কুকাৰ বা কেৰাহীত এনেধৰণেৰে পিঠাগুড়ি কেক বনাব পাৰে। এয়া চাওক।